Hi guys, কি খবৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আমাৰ চেনেলটোলৈ নতুনকৈ যিবিলাকে চাই আছে সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ পুনৰ আহিছো মই হিৰামণি সো বলক আজি আমি এটা বস্তু বনাম মানে সৰু ৰেচিপি বুলিও নকওঁ বস্তু এটা বনাম আৰু মই সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব প্লিজ ভিডিঅ'টো স্কিপ কৰি নিদিব আৰু আমাৰ যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি নতুনকৈ চাই আছে কি কৰিব লাগিব জানে সো ভিডিঅ'টো লাইক কমেন্ট কৰাৰ লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ তাত পোনপ্ৰথমে যায় বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আজি বনাম বৰলীয়া মাছৰ লগত বেহাৰ দি কিনে বৰলীয়া মাছ বনাম ইয়া বৰলীয়া মাছখিনি মই কাটি ধুই মেলি লৈছো তাৰ কাৰণে আমি লৈছো ইয়া বেহাৰখিনি মই পিচি পানী তিয়াই থমান থিয়াবৰ এটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো লগতে এয়া লৈছো জলকীয়া আৰু এটা আলু মই কাটি লৈছো আপোনালোকে মাছ ইমান হেতু হিচাপত এইবিলাক লব লগতে এইখিনি মই আদা নহৰু পেষ্টখিনি বনাই লৈছো দেখিবলৈ লেতেৰা নিচিনা হৈছে কিন্তু ইয়াতে মাছত হালধি নিমখ দি ভাজিছো সেইকাৰণে সাইডত লাগি গৈছে এইবিলাক
চাই থকাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু প্লিজ আমাৰ ভিডিঅ'বিলাক আগলৈও এনেকৈ আপোনালোকে চাই থাকিব আৰু আমাৰ চেনেলটোক প্লিজ আপোনালোকে মৰম কৰিব তেতিয়াহে আমি আগুৱাই যাবলৈ মানে সুবিধা পাম আৰু এইটো নহয় যে আপোনালোকে ভিডিঅ'বিলাক ভাল লাগিলে ক'ব বেয়া লাগিলে নক'ব এনেকুৱা নাই ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব তেতিয়া আমি গম পাম যে আমাৰ ভিডিঅ'বিলাক কোনবিলাক ভাল হৈছে আৰু কোনবিলাক ভাল হোৱা নাই আৰু আপোনালোকে আমাক ক'বচোন মানে কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল হয় বা কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ভাল নালাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কিনে জনাব আমি এনেকুৱা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম চ' আজিলৈ সামৰণি মাৰিছোঁ ভিডিঅ'টোৰ পৰা নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই